वेलकम बैक टू माय यूट्यूब चैनल। आज मैं घर पर आहिलो होस्टेलলৈ और मोर लग उठाओ आछे ताइको देखाई दिम। এইটো মানে এই মাত্ৰ আহি পাইছে ভিডিঅ' বনাম বুলি ভাবিছিলোঁ কিন্তু পাহৰিলোঁ সেয়া ভাবিলোঁ এতিয়া অকণমান দেখাই দিম। এতিয়া আমি বস্তু আনি আছোঁ আৰু এতিয়া এইটো উখা একদম বহুত আন্ধাৰ হৈ আছে মানে ইয়াত কিন্তু বহুত বেয়া হৈ আছে দেই, আপোনালোকে ইগন'ৰ কৰিব। মই এতিয়া আপোনালোকক এটা বস্তু দেখাম। শ্ৰদ্ধাৰ মামণি ৰয়ছম গোস্বামীৰ ঘৰটো আপোনালোকক অলপমান দেখাই দিম। এইটো পিছত আগতে মোৰ বা আছিল আৰু কোৱা শুনিছোঁ যে এই ঘৰটো বোলে শ্ৰদ্ধাৰ মামণি ৰয়ছম গোস্বামীৰ হয়। মতে মোৰ আগতে বা আছিল, তাইও এতিয়া চিফ্ট হ'ব, তাই মই একেলগে থাকিম। ভাত খাই উঠিলোঁ, এতিয়া মা হাত ঘৰলৈ যাব। এইটো যাব আৰু এতিয়া মা আৰু এইমাত্ৰ মই চাহ খাই উঠিলোঁ আৰু এতিয়া এনে বহুত বৰিং লাগিছে। অ'কে বাৰু, পাছত কি কৰোঁ দেখাই থাকিম। হে এভৰিৱান, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। এতিয়া 9টা বাজিবই আৰু মই এতিয়া গা পা ধুই আহিলোঁ আৰু কিবা অলপ খাই ল'লোঁ আৰু আজি মোৰ কটন ইউনিভাৰ্চিটিত ফাৰ্ষ্ট দিন, সেয়েহে ভাবিলোঁ এটা ভিডিঅ' বনাই দিওঁ আৰু আপোনালোককো দেখাম ক'ত কি হ'ল, আপোনালোকে চাই থাকিব। কলেজ আহি পালোঁ আৰু ভাবিলোঁ যিহেতু এতিয়া ক্লাছ হোৱা নাই সেয়েহে অলপ আপোনালোককো দেখাই দিওঁ আৰু একেবাৰে ভাগৰি জুগৰি আহিলোঁ আৰু ক্লাছ কৰি। এতিয়া 9:23 হৈছে আৰু কলেজৰ পৰা আহি ভিডিঅ' বনাবলৈ নহ'ল কিয়নো বহুত ভাগৰিছিলোঁ আৰু মানে আজি কলেজ যাই ভালে লাগিছে। আজি আমাৰ অনাৰ্ছ ক্লাছ হৈছে আৰু জেনেৰেল ইলেক্টিভো হৈছে। তাৰপিছত আজি বৰষুণ দি আছেতো সেইকাৰণে আৰু ভিডিঅ' ইমান বনোৱা নহ'ল আৰু তাৰপিছত আহিলোঁ। তাৰপিছত অলপমান গধূলি এনেকৈ আমি বা মই গ'লোঁ বজাৰলৈ, মানে কিবা খোৱা বস্তু আনিলোঁ আৰু মোৰ ফ্ৰেণ্ড দুজনী ওচৰৰ পিজি এটাত থাকে আৰু সিহঁতৰ ওচৰৰ পৰাও আহিলোঁ আৰু এতিয়া মই ভাত খাই উঠিলোঁ আৰু ভিডিঅ'টো ইয়াতে শেষ কৰোঁ। বাই।